হে এভৰিৱান, ভালে আছেনে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। স্কুলৰ পৰা 3 দিন বন্ধ পাইছোঁ, সেয়েহে ভাবিছোঁ অকণমান ফুৰিবলৈ যাওঁ আজি। ফুৰিবলৈ মানে ক'তো বেলেগত নহয়, মানে মোৰ মামাহঁতৰ ঘৰত। মোৰ মামাহঁতৰ ঘৰ হৈছে পাঠশালাৰ পৰা অকণমান ভিতৰত সোমাই যাব লাগে। জেগাখিনিৰ নাম আনন্দপুৰ বুলি কয়। বহুত ধুনীয়া গাঁওখন, আৰু মই যেতিয়াই বন্ধ পাওঁ বা ফ্ৰী টাইম পাওঁ মই তেতিয়াই মামাহঁতৰ ঘৰত যাওঁ, কাৰণ সেইখিনি জেগা বহুত বেছি ধুনীয়া লাগে। এনেকুৱা নেচাৰেল চিনাৰী আমাৰ এইফালে ইমান পোৱা নাযায়, সেয়েহে যেতিয়াই টাইম পাওঁ তেতিয়াই যাওঁ। আৰু এইবাৰ ভাবিছোঁ অমুকো লৈ যাওঁ, আৰু অমুক দিলোঁ ৰেডি কৰি, আৰু ৰেডি হৈ পেলাই কি যে কৰি আছে নহয় সি। ইয়াৰ লগত যাওঁ আৰু ওলাই। এতিয়া আমি ওলাই আহিছোঁ, আৰু মোৰ কোচত আছে আমাৰ ওম বাবা। হয়নে? ক'ত যাম আমি ধুনু? ক'ত যাম বাবা? অঁ, ফুফু যাম। সি ক'ৰবাত যাব ওলালে বিৰাট বেছিকৈ ফূৰ্তি পায়, কাৰণ সদায় যিহেতু ঘৰৰ ভিতৰতে সোমাই থাকে, ক'ৰবাত যাব লগা হ'লে কি বাবা। আৰু এতিয়া বহিলোঁ আমি গাড়ীত, আৰু গাড়ীত বহি পেলাই গাড়ী মানে বাছত গৈ আছোঁ। বাছত চাওকচোন ক'লাত বহি পেলাই কি যে কৰি আছে নহয় এই। আৰু ৰাস্তাৰ যে কাষৰ চিনাৰীবোৰ যে ইমান ধুনীয়া লাগিছে নহয়, ইমান ধুনীয়া। ৰাস্তাৰ কাষে কাষে সেইটো কালদিয়া নদী চাগে, নামটো মোৰ ঠিক মনত নাই, কিন্তু কালদিয়া হ'ব লাগে। এই নৈটো বৈ গৈছে, একেবাৰে ফ্ৰেছ এয়াৰ। আৰু পাই গ'লোঁ এতিয়া মামাহঁতৰ ঘৰ, আৰু সেইজনী মোৰ আইতা হয়, আৰু আইতাৰ লগত মোৰ যে কিমান কথা। এয়া চাওক, ওমে একেবাৰে খেলিব পাই ইমান ভাল পাইছে, হয়নে বাবা? ধৰিবতো চাওঁ। কচুৰ পাত, যোৱা সেইপিনে যোৱা, মাহীৰ পিছে পিছে যোৱা। এইখন হৈছে আমাৰ মামাহঁতৰ বাৰী। বহুত ডাঙৰ ডাঙৰ আৰু গছ আছে, সেইপিনে পুখুৰীটো আছে। আমি যেতিয়া আগতে স্কুলত পঢ়িছিলোঁ, তেতিয়া ছামাৰ ভেকেশ্যন, উইণ্টাৰ ভেকেশ্যনত সদায় ইয়ালৈকে আহোঁ মামাহঁতৰ ঘৰলৈ, আৰু খুব ভাল পাওঁ, এনজয় কৰোঁ। এয়া চাওকচোন কিমান এনজয় কৰিছে, খুব ভাল পায় ই এনেকৈ আহিব পালে। আৰু ওমে যে ইয়ালৈকে আহি পেলাই একেবাৰে ছাগলীৰ পিছে পিছে দৌৰি থাকিল। সি ভাবিছে চাগে কি এইকেইটা তাৰ নিচিনা ইমান সৰু সৰু পোৱালি, ছাগলীকেইটাৰ পিছে পিছেই দৌৰি থাকিল। মোৰ মৰমৰ ভণ্টি ছিষ্টাৰৰ নিচিনা, লগতে আমি একেলগে টিচিং কৰোঁ, মোৰ একেলগে কলিগ হয় মোৰ, প্লাছ মোৰ ছিষ্টাৰৰ নিচিনা মোৰ ফ্ৰেণ্ড হয়। বহুত ভাল ছোৱালী এলবিনা। তাইকো লৈ আহিছোঁ, কাৰণ এনেকুৱা গাঁৱলীয়া পৰিৱেশ আমি সচৰাচৰ নাপাওঁ আমাৰ সেইপিনে, তো বহুত ভাল লাগে এদিনাকে আহি, সেইকাৰণে লৈ আহিছোঁ। আৰু এইজনী হৈছে মোৰ মৰমৰ মামীৰ ছোৱালী ভণ্টি। তাই বোলে কেমেৰাৰ আগত আহিব লাজ কৰে, সেইকাৰণে তাই নাহে। আৰু মামাৰ ল'ৰাটোৰ যিখন চাইকেল আছে চলাই চালোঁ এবাৰ। বহুদিন হ'ল চাইকেল চলোৱা হেবিট নাইকিয়াই হৈ গ'ল এতিয়া। আগতে স্কুললৈতো চাইকেল চলাইয়ে গৈছিলোঁ, সেয়েহে বহুদিনৰ মূৰত পাই পেলাই এবাৰ চলাই চালোঁ। আৰু এয়া চাওকচোন, ৰাস্তাৰ কাষৰ এই খেতিবোৰ ইমান ধুনীয়া লাগিছে নহয়। এনেকুৱা গ্ৰীনাৰী যে আমাৰ সেইপিনে একেবাৰে পাবলৈ নাই। যামগৈ এতিয়া, যাবলৈ ওলাইছোঁ। যাবলৈ ওলোৱা নাই, অলপ পিছত যাম, যিহেতু আবেলি হৈ আহিব। আৰু ল'ৰাটো আছে মোৰ, তাক সোনকালে নিব লাগিব ঘৰলৈ, নহ'লে ৰাতি হ'লে যিহেতু বাছত যোৱা কথা, অকণমান দিগদাৰ হ'ব। এয়া যাবলৈ ওলাইছোঁ এতিয়া ঘৰ যাবৰ কাৰণে ৰেডি হ'লোঁ। আৰু আপোনালোকক মোৰ এজনী চবচে মৰমৰ আইতাজনীক মই দেখাম। এইজনী হৈছে মোৰ বহুত মৰমৰ আইতা। আইতাই আমাক খুব মৰম কৰে, যেতিয়াৰ পৰা সৰুৰ পৰা আজি ইমান ডাঙৰ হ'লোঁ, এই আইতাজনীয়ে কেতিয়াও আমাক মৰমত কমি হ'ব দিয়া নাই, সদায় বহুত বেছি মৰম কৰিছে। আৰু সেইকাৰণে আমিও আইতাক চাবৰ কাৰণে মাজে মাজে মই ইয়াত আহি থাকোঁ, অকল আইতাৰ কাৰণে। এতিয়া গৈ আছোঁ ঘৰ, বাছত যাব লাগিব, বাছৰ পৰা আকৌ নামি পেলাই ঘৰ যাব লাগিব, অকণমান দূৰ আছে, গতিকে গৈ পাওঁতে অকণমান দেৰি হ'ব। ঠিক আছে দেই, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকক গাঁৱৰ পৰিৱেশটো দেখুৱালোঁ। আপোনালোকে কেনে পালে কমেণ্ট দিব, লাইক কৰিব মোৰ চেনেলটো, আৰু যদি আপোনালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।
বাই বাই।